24 नं Irbn बेटेलियन सरायमारिया दिनै 15थि गायसनथाइ सानखौ सानसेनि मेहेरगोनां हाबाफारिजों गाहामै खुंफुंदों। बाक्सा जिल्ला सदर मुसलपुराव थानाय 24 नं Irbn बेटेलियन सरायमारिया गायसनथाइ सानखौ माखासे हाबाफारिजों खुंनाय जायो। मख'नो गोनांदि थांनाय 208 मायथाइनि दिनैनि सानावनो गासै सा 278 फाइखिफोरखौ लानानै 24 नं Irbn बेटेलियनखौ गायसननाय जादोंमोन। दिनैनि बे हाबाफारियाव गाहाय आलासि आसाम सरकारनि केबिनेट मन्थ्रि उरखावगोरा ब्रह्म, बिटिआरनि आबाद बिफाननि मावफुं सोद्रोमा गणश्याम दास, बाक्सा जिल्लानि पुलिस बिबानगिरि राजेन सिंहआ बाहागो लायो। আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আজি আমাৰ বাহিনীৰ 24 নং ভাৰতীয় অসম আৰক্ষী ভাৰতীয় সংৰক্ষিত বাহিনী চৰাইমাৰীৰ 15 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি পালন কৰিছোঁ। আজি আমি ৰাতিপুৱা পেৰেড প্ৰগ্ৰেমৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ। আজি আমাৰ ৰাতিপুৱা মাৰ্চ পাছত VIP হিচাপে উপস্থিত থাকিলে আমাৰ সকলোৰে পৰিচিত বাক্সা জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীযুত ৰাজেন সিং ডাঙৰীয়া, যি চতুৰ্থজন এই বাহিনীত কৰ্মৰত অধিনায়ক আছিলে। তেখেতৰ এটা এটেচমেণ্ট আছে এই বাহিনীৰ প্ৰতি। তেখেত প্ৰায় 3 বছৰ কালে ইয়াত কটাই গৈ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ কৰি গৈছে আৰু তেখেত আজি আমাৰ মাজত থাকিলে ৰাতিপুৱাৰ পৰা। তাৰপিছত আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ মাননীয় মন্ত্ৰী অসম চৰকাৰৰ শ্ৰীযুত উৰখাওগৌৰ ব্ৰহ্ম ডাঙৰীয়া আহিলে। তেখেতে এটা মহান কাৰ্যসূচী লৈ আহিছে। আমাৰ বাক্সা গ্ৰাম উন্নয়ন বিভাগৰ তৰফৰ পৰা যি অমৃত সৰোবৰ আঁচনি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সপোনৰ সেই কাৰ্যসূচী উদ্বোধন কৰিছে আজি ৰাতিপুৱা আমাৰ ইয়াত যি এটা পৰিত্যক্ত পুখুৰী আছিলে, সেই পুখুৰী সামৰি 7.5 বিঘা মাটিত তেওঁলোকে এটা প্ৰকল্প ল'ব, সেইটো তেখেতে ঘোষণা কৰিছে। আজি ইনগুৰেশ্যনো কৰিছে। আমাৰ বাবে সকলোৰে বাবে এটা সুখবৰ। আৰু মই আমাৰ সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাইছোঁ ৰাতিপুৱাৰ পৰা আমাক লগত উপস্থিত থকাৰ বাবে। আৰু আজিৰ দিনটোতে 2008 চনত এই বাহিনী প্ৰতিষ্ঠা হৈছিলে। আমাৰ বাহিনীত বৰ্তমান 242 বিঘা 2 কঠা 1 লোচা মাটি এই চৰাইমাৰীত আমাক চৰকাৰীভাৱে আজিৰ দিনত আমাক পজিশ্যন দি ৰখা হৈছে। আমাৰ বাহিনীৰ হাতত আছে এটা ডাঙৰ এৰিয়া। আৰু অসমৰ যিকেইটা খুব ধুনীয়া বেটেলিয়ান আছে তাৰ ভিতৰত এটা প্ৰাকৃতিকভাৱে, আৰু আমাৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰৰ সমস্যা আছে, নদীৰ দলং এখনৰ কথা আমি ইতিমধ্যে মন্ত্ৰী মহোদয়ক কৈছোঁ। আৰু ইতিমধ্যে আমাক তেখেতসকলৰ জিলা প্ৰশাসনৰ সহযোগত আমি জল জীৱন মিছনৰ আঁচনি এটা পাইছোঁ। তাৰপিছত আজি অমৃত সৰোবৰ চালুকীয়াভাৱে আজি আমাৰ বেটেলিয়ানত আপোনালোকক মই ক'বলৈ পাই সুখী যে ইয়াত আমাৰ মুখকে আৰম্ভ কৰি 894জন মানুহ কৰ্মৰত হৈ আছে। বিভিন্ন ক্ষেত্ৰত তেওঁলোক ডিউটিত নিয়োজিত হৈ আছে। সকলো ইয়াত আজি উপস্থিত থাকিব পৰা নাই। সকলোকে মই একত্ৰিতভাৱে আসাম পুলিচৰ হৈ কাম কৰিবলৈ অনুৰোধ জনাইছোঁ, যাতে আমাৰ বাহিনীৰ সুনামৰ লগতে অসম পুলিচৰ সুনাম ৰক্ষা কৰি কাম কৰি যাব পাৰে। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगा सिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो SI निउर'थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावदै सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा SI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476
977956 आव थोंजों सुलाद लानो हागोन।